हेलो फ्रेंड्स वेलकम बैक टू anyutkitchen and vlog आशा करूँ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰত শেয়াৰ কৰিব গৈছোঁ এটা বহুত ইজি পনীৰৰ ৰেচিপি। এইটো আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে। আপোনালোকৰ ঘৰত যিবিলাক বস্তু থাকে সেইবিলাকে দিয়ে বনাব পাৰে। এইটো সব বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আপোনালোকে দেখিছে মই ইয়াতে প্ৰায় 5 চামুচ মান সৰিয়হ তেল দিছোঁ। তাৰ পিছত মই ইয়াতে এড কৰিছোঁ পনীৰ। এনেকৈ কিউবকৈ কাটি লৈছিলোঁ পনীৰবিলাক। সো এইখিনি মই ভাজি ল'ম এতিয়া তেলত ভালকৈ। আপোনালোকে দেখিছে মই এইখিনি ভাজি লৈছোঁ। এয়া দেখিছে প্ৰায় ৰেডি হৈ গৈছে। এনেই অকণমান যেতিয়া ৰঙা ৰঙা পৰিব চাৰিওপিনে তেতিয়া আপোনালোকে এইখিনি নমাই থ'ব। এতিয়া মই সেইখিনি তেলতে প্ৰায় আধা চামুচমান জিৰা দিছোঁ। তাত মই এটা মজলীয়া চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি দিছোঁ একদম চপ কৰি। তাৰপিছত মই ইয়াতে দিছোঁ প্ৰায় 2 চামুচ চপ কৰি থোৱা নহৰু আৰু আদা, আৰু এইখিনি মই একেলগে ভাজি লৈছোঁ। তাত এতিয়া মই এড কৰিছোঁ প্ৰায় 2টা মজলীয়া চাইজৰ আলু, আৰু এনেকৈ আপোনালোকে দেখিছে সৰু সৰুকৈ কাটি লৈছোঁ আলুখিনি, আৰু এইখিনি মই এতিয়া ফ্ৰাই কৰিম। এয়া দেখিছে আপোনালোকে মই গোটেইখিনি একেলগত ফ্ৰাই কৰি আছোঁ। এতিয়া মই ইয়াতে এড কৰিছোঁ প্ৰায় 1 টেবুল স্পুন হালধি, মানে 1 চামুচ হালধি, আৰু ইয়াতে মই এড কৰিছোঁ প্ৰায় 1 চামুচ নিমখ। আপোনালোকে নিমখটো নিজৰ সোৱাদ অনুযায়ী দিব পাৰিব। আৰু মই একেলগে গোটেইখিনি লগ কৰি কিনে ভাজি আছোঁ এতিয়া। আৰু মই এতিয়া ইয়াতে এড কৰিছোঁ আধা চামুচ জিৰা ধনিয়া গুড়ি আৰু 1 চামুচ চাহী পনীৰ মছলা। আপোনালোকে যিকোনো পনীৰ মছলা ইউজ কৰিব পাৰে। ইয়াতে মই এতিয়া দি দিছোঁ পানী আধা বাতিমান, আৰু এইখিনি মই এতিয়া ঢাকনি লগাই সিজিব দিম আলুখিনি ভালকৈ। এয়া আপোনালোকে দেখিছে মই ঢাকনি লগাই দিছোঁ। প্ৰায় 10 মিনিটমান ঢাকনি লগোৱাৰ পিছত উঠাই দিছোঁ ঢাকনিখন। এতিয়া দেখিছে আপোনালোকে আলুখিনি বহুত ধুনীয়া কালাৰ হৈছে আৰু আলুবিলাক সিজি গৈছে ধুনীয়াকৈ। আৰু এতিয়া মই ইয়াতে দিছোঁ প্ৰায় 2টা বিলাহী মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰিছিলোঁ, সেইখিনি দি দিছোঁ ইয়াতে, আৰু অকণমান মিলাই কিনে ভাজি লৈছোঁ গোটেইখিনি একেলগত। আপোনালোকে দেখিছে বহুত ধুনীয়া হৈছে দেখিব কালাৰটো। এতিয়া মই ইয়াতে দি দিছোঁ প্ৰায় 2টা কেঁচা পিঁয়াজ এনেকৈ কাটি লৈছোঁ আপোনালোকে দেখিছে, আৰু ইয়াতে দিছোঁ মই কেপচিকাম এটা। কেপচিকামটো এনেকৈ ডাঙৰ ডাঙৰ টুকুৰাকৈ কাটি লৈছোঁ, আৰু একেলগত মিক্স কৰি দিছোঁ এইখিনি। কেপচিকাম যেতিয়া আপোনালোকে লাষ্টত দিয়ে এটা বহুত ধুনীয়া গোন্ধ ওলাই খাবলৈ, আৰু বহুত টেষ্টি লাগে খাবলৈ। মই এইটো ফাৰ্ষ্ট টাইম ঘৰত ট্ৰাই কৰিছোঁ। মই নিজে ভাবি কিনে এনেকৈ ৰেচিপিটো বনাইছোঁ। চ' মই খালোঁ, বহুত টেষ্টি লাগিছে, সেইকাৰণে মোৰ মন গ'ল আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। চ' আপোনালোকক মই দেখাইছোঁ। এতিয়া মই ইয়াতে অকণমান পানী দিছোঁ, আপোনালোকে দেখিছে, আৰু গোটেইখিনি লৰাই দিছোঁ। আৰু লাষ্টত পনীৰখিনি দি দিছোঁ ইয়াতে, আৰু একেলগে মিক্স কৰি দিম গোটেইখিনি। আপোনালোকে দেখিব পাৰিছে পনীৰখিনিৰ লগত একেলগে গোটেইখিনি মিক্স কৰি দিছোঁ। এতিয়া মই অকণমান টাইম গেছটো চিমত দিম আৰু ঢাকনি লগাই দিম প্ৰায় 5 মিনিটমান। এতিয়া লাষ্টত দিছোঁ মই ইয়াতে চাহী গৰম মছলা। আপোনালোকে যিকোনো গৰম মছলা ইউজ কৰিব পাৰে। মই চাহী গৰম মছলা দিছোঁ, মই গোন্ধটো ভাল পাওঁ কাৰণে। এতিয়া দেখিছে আপোনালোকে মই যে আপোনালোকক কৈছিলোঁ ঢাকনি লগাই দিম বুলি, একদম লাষ্টত ঢাকনি লগাই দিছিলোঁ চিমত দি কিনে। একদম লাষ্টত মই দিছোঁ অকণমান চেনি। এতিয়া আপোনালোকে দেখিছে প্ৰায় ৰেডি হৈ গৈছে এইটো। চ' বলক তেনেহ'লে মই প্লেটিংটো কৰি আপোনালোকক দেখাই আছোঁ। এয়া আপোনালোকে দেখিছে মই এনেকৈ বল এটাত এনেকৈ ছাৰ্ভ কৰিছোঁ। খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকে এইটো ঘৰত ট্ৰাই কৰিব। একদম কম সময়ৰ ভিতৰতে আপোনালোকে একদম কম সামগ্ৰীৰে এইটো বনাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ৰেচিপিটো বনাই কেনে পালে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব।